হাই হেল্ল' গুড মৰ্ণিং। আপোনালোকে চাই আছে লোকেল আনকাট আৰু আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। তাতে ইমান দিন ভিডিঅ' দিবলৈ সময় পোৱা নাই। আগৰ ভিডিঅ'ত কৈছিলোঁ এদিন যে আমাৰ এখন শ্বৰ্ট ফিল্ম আহি আছে। শ্বৰ্ট ফিল্মৰ কিবা কিবি কামত অলপ ব্যস্ত হৈ আছোঁ, সেইকাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাই। এতিয়া আজি হ'ল কাতি বিহু আৰু কাতি বিহুৰ অলপমান আজি বজাৰ কৰিম বুলি টাউনলৈ ওলাই যাওঁ। সেইকাৰণে ঘৰৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ। তো ভিডিঅ'টো চাই থাকক। তো এয়া হেলমেট আৰু গাড়ীৰ বস্তু এডাল লগাব আছে ফাৰ্ষ্ট। আপোনাৰ গাড়ীৰ ক'ত গেল স্প্ৰিংডাল ক'ত থলোঁ? গাড়ীত লগাব আছে ষ্টেণ্ড। গাড়ীৰ অৱস্থা বেলেগ হৈ আছে গাড়ীখন। হা ব্লকতে লগাম, এই গ্লাছ ষ্টেণ্ড এনেকৈ লগাই ল'ব লাগিব। দেখা পাইছে ষ্টেণ্ডডাল কালি গৰুৰ দৰাখত লাগি ষ্টেণ্ড ক'ত বা গেল বিচাৰিয়ে নাপালোঁ। এটা নতুন কিনছো কালি। ফাইনেলি গাড়ীৰ আপোনাৰ ষ্টেণ্ড নকওঁ কমপ্লিট হৈ গ'ল। এতিয়া বজাৰ যাই আছোঁ। বজাৰ যাই কিনে অলপ বজাৰখিনি কৰোঁ বিহু বুলি, আৰু মানে স্পেচিয়েলি আজি আমাৰ মানে কাতি বিহুতে আজি আমাৰ মাৰ জন্মদিন। গতিকে অলপ সৰু সুৰাকৈ ঘৰত ৰাতি অলপ পাৰ্টিও কৰিম। তাৰ কাৰণে বজাৰৰ পৰা অলপ বস্তু অলপ কিনি লওঁ। তাৰ পৰা যাম হোণ্ডা ডিলাৰ, তাত সৰুকৈ কাম এটা আছে। তাৰ পৰা আহি কি হয় কৈ আছোঁ পিছত। এই আমাৰ নলবাৰী টাউনৰ জাম, এইবিলাক সহায়ক সোমোৱা লাগাই নাই। ই ৰিক্সা বোলে, ই ৰিক্সা এই বলা ফালি চিৰি বলা চাবা ভাই, ব্ৰেক চেক কম আছে। ফাইনেলি আজিৰ ব্লগটো ইমানখিনি আছিল। এটা চিম্পল ব্লগ, মানে যিখিনি কৰিলোঁ দিনটোৰ সেইখিনি দেখুৱালোঁ। আৰু ডিলাৰত গ'লোঁ, ডিলাৰত অলপ সৰুকৈ কাম এটা আছিল, ভিতৰত আৰু ভিডিঅ' কৰা নহ'ল। আৰু আহি ভাইটিৰ ঘৰতো এবাৰ সোমালোঁ, অলপমান বাৰ্থডে পাৰ্টি কৰিলোঁ সৰুকৈ। ইভিনিং ঘৰতে সৰুকৈ পাৰ্টি এটা আছে। এইখিনিয়ে ব্লগ আছিল, আৰু পিছলৈ আমাৰ নতুন নতুন ব্লগ আহি থাকিব। তাৰ কাৰণে ভিডিঅ' চাই থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰিব। আজিলৈ এৰিছোঁ। টিল দেন টাটা বাই বাই, জয় আই অসম, ধন্যবাদ।